মাছৰ পিটিকা বনাবলৈ লৈছোঁ। মাছটো অলপ পুৰি লৈছোঁ। এফালে বিলাহী দি দিছোঁ দুটা, আৰু এইফালে জলকীয়া পুৰি লৈছোঁ। এইফালে অলপ পিঁয়াজ দি দিছোঁ, নিমখ অলপ দি দিছোঁ। এটা জলকীয়া পুৰি লৈছিলোঁ যে, পুৰি লোৱা জলকীয়াটো দি দিছোঁ, আৰু অলপমান মিঠাতেল দি দিছোঁ। সেইখিনি মাছৰ পিটিকা। এইফালে বনাইছোঁ খুতৰা আৰু মাছৰ জোল। এইফালে বনাবলৈ লৈছোঁ বিলাহী পিটিকা। এটা পোৰা জলকীয়া দি দিছোঁ, পিঁয়াজ আৰু নহৰু 3টা পুৰি লৈছোঁ, মিঠাতেল অলপ দিলোঁ, অলপমান নিমখ। এইফালে আছে খৰিচা আচাৰ, পিটিকা মাছৰ, বিলাহী পিটিকা, খুতৰা আৰু মাছৰ জোল, এইফালে ফ্ৰাই মাছ।